হাই হেল্ল' বন্ধুসকল, অন্য দিনৰ দৰে আজিও এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি হ'ল 1 জানুৱাৰী। আমাৰ এইফালে খানাৰ আয়োজন চলি আছে। সেইফালে এই স্কিন টনি লৈছে বঢ়িয়াকৈ। এইফালে এইটো হ'ল আমাৰ বাবু হাই দস্তু নহয় আৰু তাৰপিছত এইফালে এইগিলাকে আমাৰ গোটেইকেইটা মানে ফেমিলিয়ে খাইছোঁ আজি। গোটেই ঘৰৰ পৰিয়ালে একেলগে জানুৱাৰী খাম আৰু তাৰপিছতে ইয়াতে কি কৰি আছে দেখুৱাই আছোঁ। এইফালে আকৌ খুৰী মাহী ইয়াত চাফা কৰি আছে জেগাখিনি। ইয়াতে মানে বনাই আৰু আজি আইটেম হ'ল গাহৰি আৰু ব্ৰইলাৰ আৰু মাছ। গাহৰি খুৱাই গাহৰি খাব, ব্ৰইলাৰ খুৱাই ব্ৰইলাৰ খাব, মাছ খুৱাই মাছ খাব। চব্জি কাটি আছে। কি কাটছে? আলু, ফুলকবি আৰু নাই আৰু একো নাই। আলু বিলাহী কাটি বিলাহী কিহৰ কাৰণে? চাটনি। তো বন্ধুসকল, ইয়াতে আমি এতিয়া গোটেইকেইটাই একেলগে মানে আজি এটা বহুত ভাল হেপী লাগি আছে মনটো। আজি হ'ল 1 তাৰিখ। মই আজি মানে 1 তাৰিখ বুলি পেলাই বেলেগকৈ পাৰ্টি মানে হেৰি কৰা নাই। ঘৰৰ পৰিয়ালকেইটাৰ লগতে একেলগে খাম। আৰু এইফালে মই কি বুলি কয় খুৰাৰ লগত অলপ হেল্প কৰি আছোঁ। খুৰাই ব্ৰইলাৰ কাটি আছে, খুৰাক অলপ ব্ৰইলাৰ চাফা কৰি দি আছোঁ। এইফালে মোৰ কেম্পাছটো হ'ল এইটো। ইয়াতে সেইগিলা ব্ৰইলাৰত ল'ম আৰু এইফালে সেইটো হান্দি চৰিয়া কিবা কিবি আৰু এইফালে খুৰাহঁত কাটি আছে ব্ৰইলাৰ। তাৰপিছত বন্ধুসকল মই আৰু এটা বস্তু দেখাই আছোঁ। আমাৰ বাবু সেইটো আমাৰ বাবু ৰিয়ান হামি মাৰি আছে গোটেই। তাৰপিছত এইফালে আকৌ সেই দলিয়ে ব্লগ বনাই আছে। আৰু মই এতিয়া আমাৰ আছে এইটো হ'ল মোৰ ভাইটি। কি নাম আছিলে ইয়াৰ? তাৰপিছত এইফালে হ'ল এইটো আমাৰ ডেভিড। মোৰো ভাইটি, এইকেইটা ভাইটিয়ে হয়। এইটো হ'ল ডেভিড। তাৰপিছতে এইটো হ'ল ভণ্টি। এই নামটো কি ভাই? তোৰ নামটো কি আছিলে? পাহৰিলোঁ নহয়। ভণ্টি হ'লে কি হ'ব? নামে পাহৰিলোঁ। নম্ৰতা মৰমতে এটাই পেটা বুলিয়ে মাতো। ये पागलपन करेगी ना तो तेरा मुंह फोड़ कर दूंगा मैं, समझे? তাৰপিছত আৰু আছে এইফালে আছে এইটো এটা মোৰ ভণ্টি। এইগিলাক গান চান অলপ বেছি কথা নকবি এইবিলাক কপিয়াত আহি যায়। এইবিলাক অকল আমাৰ খানা হৈ গ'ল। আৰু এতিয়া এইফালে কি আইটেম আছে খুৰীমে ক'ব বাৰু, মই নাজানো ইমান এটা। ইয়াতে আছে গাহৰি মাংস, ব্ৰইলাৰ আৰু তাৰপিছত আৰু সেইখিনি কি হয় মই নাজানো। এই কচু দি বনাইছে, ক'লা কচু দি গাহৰি বনাইছে। আৰু এইফালে মাছ আছে আইতাৰ কাৰণে। মাংস নাখায় না। তো গাইস চাই থাকক আপোনালোকে। তাৰপিছতে আমাৰ এইফালে খানা খাবৰ কাৰণে এইফালে ৰেডি। ইয়াতে বহিব এতিয়া গোটেইকেইটা একেলগে। বন্ধুসকল আমাৰ কিটচেনৰ দুৱাৰ খুলি গ'ল, আমাৰ পৰ্দা খুলি গ'ল। এইফালে এয়া সজাই আছে ভাত। বাবু আহিছে। কি কৰি আছ তই? কি এইফালে ভাত ওলাই আছে। তই কি ইমান খাওঁ লাগিলে নেকি? পাত দেখোন আগতীয়াকৈ লৈ পেলাই বহি আছা। কি ৰাতিপুৱাৰ পৰা খোৱা নাই? তই কি আটা পাৰি আছা? পাতে খাবি তই? খা পিছে ভাতখন খাই দেখাইছো মোক। খা। মানে মইতো বাৰ্থডে পাৰ্টি আৰু তাৰমানে খুৰাৰ আজি বাৰ্থডে আছিল, সেইটো কাৰণে খুৰা ক'লে আৰু বন্ধুসকল আমাৰ খাই ল'লোঁ আৰু এইফালে। তাৰপিছত এইফালে আছে গোটেইকেইটা। এইটো হ'ল খুৰা, এইফালে আছে গোটেইকেইটাই আছে। তো বন্ধুসকল মোৰ খোৱা লোৱা হৈ গ'ল আৰু এইফালে বাকীকেইটা খাই আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই।